Hello everyone, welcome to my YouTube channel Learn with Chadagar. প্ৰতিদিনৰ দৰে আজিও আমি সকলোৱে মিলি কিছুমান ছবিৰ সহায়ত কেইটামান খেলৰ নাম গেছ কৰিম। তোমালোকে যিমানটা খেলৰ নাম ক'ব পাৰিবা সিমান নম্বৰ পাবা। প্ৰতিটো প্ৰশ্নত 5 ছেকেণ্ডকে সময় পাবা। এটাত 1 নম্বৰকে। যিসকলে আগতীয়াকৈ অনুমান কৰিব পাৰিবা সেইসকলে আগতীয়াকৈ কমেণ্টত জনাই দিবা আৰু যিসকলে নোৱাৰা সেইসকলক মই কৈ দিম। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকক যোৱা ভিডিঅ'ত এটা প্ৰশ্ন সুধিছিলোঁ, সেইটো প্ৰশ্নৰ উত্তৰ তোমালোকক দিব কৈছিলোঁ, কিন্তু কোনেও দিব পৰা নাই। গতিকে সেইটো প্ৰশ্নৰ উত্তৰ ময়ে দি দিওঁ। সেই প্ৰশ্নটো আছিল, এই দুটা ছবিৰ সহায়ত এটা জন্তুৰ নাম গেছ কৰিব লাগে। ইয়াত প্ৰথমটো ছবিত আছে ৰেইন, তাৰ পিছৰটোত আছে ন। এই দুটা ছবি মিলি জন্তুটোৰ নাম হৈ যাব ৰাইনো। এতিয়া আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, তোমালোকক 3টা ছবি দিয়া হৈছে। এই 3টা ছবিৰ সহায়ত এটা খেলৰ নাম অনুমান কৰা। খেলটোৰ নাম কি হ'ব পাৰে? মাত্ৰ 5 ছেকেণ্ড সময় পাবা। অনুমান কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, প্ৰথমটো ছবিত আছে বাছ, দ্বিতীয়টো ছবিত আছে কেট, তৃতীয়টো ছবিত আছে বল। এই 3টা ছবি মিলি খেলটোৰ নাম হৈ যাব বাস্কেটবল। এতিয়া আমি আহিছোঁ আজিৰ 2 নম্বৰ প্ৰশ্নটোলৈ। এই 2 নম্বৰ প্ৰশ্নটোতো মাত্ৰ 2টা ছবি দিয়া হৈছে। এই 2টা ছবিৰ সহায়ত এটা খেলৰ নাম অনুমান কৰিব লাগে। খেলটোৰ নাম কি হ'ব পাৰে? অনুমান কৰা। ইয়াৰ প্ৰথমটো ছবিত আছে বক্স, দ্বিতীয়টো ছবিত ছোৱালীজনীয়ে গান গাই আছে। গান গোৱাৰ ইংৰাজী হৈছে চিং। এই 2টা ছবি মিলি খেলটোৰ নাম হৈ যাব বক্সিং। এতিয়া আমি আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ। এই 3 নম্বৰ প্ৰশ্নটোত মাত্ৰ 3টা ছবি দিয়া হৈছে। এই 3টা ছবিৰ সহায়ত এটা খেলৰ নাম অনুমান কৰিব লাগে। সেই খেলটোৰ নাম কি হ'ব পাৰে? অনুমান কৰা। ইয়াৰ প্ৰথমটো ছবিত আছে টেবল, দ্বিতীয়টো ছবিত আছে 10, তৃতীয়টো ছবিত আছে ইজ। এই 3টা ছবি মিলি খেলটোৰ নাম হৈ যাব টেবল টেনিছ। এতিয়া আমি আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰশ্নটোত মাত্ৰ 2টা ছবি দিয়া হৈছে। এই 2টা ছবিৰ সহায়ত এটা খেলৰ নাম অনুমান কৰিব লাগে। খেলটোৰ নাম কি হ'ব? ইয়াত থকা প্ৰথমটো ছবিত আছে ক্ৰি, দ্বিতীয়টো ছবিত আছে কেট। এই 2টা ছবি মিলি খেলটোৰ নাম হৈ যাব ক্ৰিকেট। এতিয়া আমি আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। 5 নম্বৰ প্ৰশ্নটোতো 2টা ছবি দিয়া হৈছে। এই 2টা ছবিৰ সহায়ত এটা খেলৰ নাম অনুমান কৰিব লাগে। খেলটোৰ নাম কি হ'ব? ইয়াত থকা প্ৰথমটো ছবিত আছে ফুট, দ্বিতীয়টো ছবিত আছে বল। এই 2টা ছবি মিলি খেলটোৰ নাম হৈ যাব ফুটবল। এতিয়া আমি আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। 6 নম্বৰ প্ৰশ্নটোতো 2টা ছবি দিয়া হৈছে। এই 2টা ছবিৰ সহায়ত এটা খেলৰ নাম অনুমান কৰিব লাগে। খেলটোৰ নাম কি হ'ব? এই প্ৰশ্নটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো তোমালোকে দিবা। যোৱা ভিডিঅ'টো এটা প্ৰশ্ন ৰাখিছিলোঁ, সেই প্ৰশ্নটোৰ উত্তৰ দুৰ্ভাগ্যজনক কোনেও দিব পৰা নাই। সেই প্ৰশ্নটোৰ উত্তৰ মই এই ভিডিঅ'ত দি দিছোঁ। এই প্ৰশ্নটোৰ উত্তৰ যদি তোমালোকে দিব পাৰা তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা। যদি নোৱাৰা তেনেহ'লে একো চিন্তা কৰিব নালাগে। এই প্ৰশ্নটোৰ উত্তৰ অহা ভিডিঅ'ত মই দি দিম। তেতিয়ালৈকে সকলোৰে সুস্থতা কামনা কৰি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।